আজি প্ৰজাপতাৰ কাছমাৰী 38 সংখ্যক ৰাস মহোৎসৱ এই পিছপৰা জনজাতি বসতি প্ৰধান অঞ্চলত ৰাস উৎসৱ উদযাপন এই সন্ধিক্ষণত উপস্থিত আমাৰ স্থানীয় আৰু ৰাস উৎসৱ উদযাপন সমিতিৰ সভাপতি মাননীয় বিদ্যাচৰণ বাইদেউ ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি মাননীয় শৰৎ পাত্ৰ ডাঙৰীয়া, মঞ্চত উপবিষ্ট সমাজসেৱক শ্ৰী শাশ্বত কিশোৰ ডাঙৰীয়া, মঞ্চত উপবিষ্ট গণ্যমান্য ব্যক্তিসকল, আই মাতৃসকল, যুৱক যুৱতীসকল আৰু শ্ৰদ্ধেয় ৰাইজ, জয় সকলোলৈকে শাৰদীয় ৰাস মহোৎসৱৰ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। এই জনজাতি প্ৰধান বসতি প্ৰধান অঞ্চলত অৰ্থাৎ এই ৰজাপথাৰ কাছমাৰী 1980 চনৰ পৰাই ইয়াত ৰাস উৎসৱ উদযাপন কৰি আহি